অসমত আমি দেখিছোঁ চিনেমাৰ এনভাইৰনমেণ্ট নোহোৱা নহয়, অসমত চিনেমাৰ এনভাইৰনমেণ্ট আছে, বাট আমি মানুহখিনি অলপ আৰু হললৈকে যাব লাগে। আৰু এতিয়া হয়তো বহুত চিনেমা লাইন আপ হৈ আছে, আপোনালোকৰ পিছত আমাৰো আহিব। ঢেৰ আৰু বহুত পিছুৱাইও গ'ল বহুত নহয় এইখিনি বহুত পিছুৱাই সময় গ'ল। পিছুৱাই গ'ল মানে পিছুৱাই দিয়া হ'ল হয়। উইথ ডিউ ৰেচপেক্ট আমাৰ প্ৰাণৰ শিল্পীৰ কাৰণে। আৰু তেখেতৰো ছবিখন যিহেতু মুক্তি দিব বুলি আমি শুনিলোঁ, তেতিয়া ঠিক আছে সেইখন ছবিও তাৰ পৰ্যাপ্ত সন্মানখিনি পাওক, ৰাইজে কিন্তু আহি ছুপাৰহিট চাওক। হৈ গ'ল ন? একদম একদম পৰা তেওঁ ভাবি থকা কথাখিনি হৈ গ'ল কিন্তু। সঁচাকৈ ভাই যিটোকে কয়, সেইকাৰণে পিপল শ্বুড বি ভেৰি কেয়াৰফুল উইথ ইয়ৰ ৱৰ্ডছ, নিজৰ শব্দক লৈ পেলাই। কাৰণ শব্দই অস্ত্ৰ বুলি কয় যে, শব্দ কেতিয়াবা মেনিফেষ্ট হৈ যায় মানে। জুবিনদাৰ মেক্সিমাম কথা মেনিফেষ্ট হৈ গ'ল কিন্তু ন? ষ্টেজত কোৱা কথা এটা আজি মানুহে হঠাৎ আজি দেখোঁ যে সেনেকুৱাই হৈ গ'ল। আজি বাহিৰৰ ছিংগাৰ এজন আহিলে ইয়াতেতো তেওঁৰ গান গাবই লগা হৈ গৈছে। সেইটোতো ডাঙৰ বস্তু ন? এটা ডাঙৰ কথা। এই জুবিনদাৰ কথাৰ উদাহৰণৰ পৰা মই ভাবোঁ এতিয়া আমি সকলোৱে তাৰমানে উঠি আহিব খোজা, গায়ক গায়িকা হ'ব খোজা, অভিনেতা অভিনেত্ৰী হ'ব খোজাও সকলোৱেও বুজিব লাগিব যে অধ্যয়ন লাগিব কিন্তু। এনেই নহয়, ভগৱানে প্ৰতিভা দিলেও সেই প্ৰতিভাখিনিক লৈ পেলাই এটা পৰ্যায় পাবলৈ অধ্যয়ন লাগিব। কেনেকৈ জুবিনদা এই অসমতে থাকি পেলাই গ্ল'বেল হ'ল, আৰু এতিয়াতো আৰু সুবিধাকৰ। গতিকে অকণমান অধ্যয়ন লাগে, অকণমান মানে একাগ্ৰতা লাগে, যাতে মানে সেই বস্তুটো যে কৰিম তাৰ প্ৰতি যিটো শ্ৰদ্ধা, একদম মানে ডেডিকেশ্যন, সেইটো লাগে। সেইটো থাকিলে কিন্তু অসমৰ পৰা কৰা গোটেই ৱৰ্ল্ডত গম পাব।